Artificial love, we just make it up, 'cause reality will never be good enough. And even if it was, we just mess it up, 'cause we already lost, addicted to the rush. I never meant to fall, all I wanted was a touch of artificial love. We just make it up, 'cause reality will never be good enough. And even if it was. Welcome back to the channel. আহিছো আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত। আজি আমি আহিছো ডিপ্লাই বিল ইয়াতে কোকৰাঝাৰ পোৱাৰ আগত। সো বিলৰ ডিপ্লাই বিলত আহিছো আমি আৰু ডিপ্লাই বিলৰ আজি এই পৰিৱেশ কেনেকুৱা আছে মই আপোনালোকক দেখুৱাম। আৰু এইবাৰ পিকনিক স্পটবিলাক অকণমান খালী গৈ আছে, ৰিজন কিয় ক'ব নোৱাৰোঁ, তেখেতসকলক সুধিছিলোঁ। তথাপিও আজি 31st এই জানুৱাৰী মাহটো কমপ্লিট টাইম আছে। সো আপোনালোকে আহক আমাৰ লগত আৰু এই ডিপ্লাই বিলখন আপোনালোকে এক্সপ্ল'ৰ কৰক। কিবা ক'বা? সো আমি আহি পালোঁ আৰু আপোনালোকক এডভান্স হেপী নিউ ইয়াৰ। আৰু এতিয়া আমি পিকনিক স্পটবিলাক কভাৰ কৰিম, আপোনালোকক দেখাম। একচুৱেলি মই এটা চিৰিজ কৰিব বিচাৰিছোঁ, যিমান পিকনিক স্পট আছে আমাৰ ওচৰে পাজৰে ল'ৱাৰ আছামত সেইবিলাক কভাৰ কৰাৰ চেষ্টা কৰি আছোঁ। মই আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। চ' সেইটোৰে ওপৰত সেইটোৱে ফাৰ্ষ্ট ষ্টাৰ্টিং আজি ডিপ্লাই বিলৰ পৰা হ'ল। আমি ফ্লৰিকানত যাব বিচাৰিছিলোঁ, কিন্তু আমি আগত মানে দেৰি হৈ গ'ল ওলাওঁতে, সেইকাৰণে আমি ইয়াৰ পৰা আগত কৰি যাওঁ। তো আহক আমাৰ লগত ভিডিঅ'টো এক্সপ্ল'ৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইফালে আপোনাৰ ডিপ্লাই বিলৰ মানে পাৰ্কিং দিব আছে। বাইক 50 টকা, কাৰ 200 টকা আৰু যদি বাছ আনে আপুনি 400। চ' ইয়াতে ডিপ্লাই বিলত বহুত দিন পিছত আহিলোঁ আমি। চ' ধুনীয়া ধুনীয়া দোকান হৈছে ইয়াতে। চ' আপোনালোকে যদি এনে ছিংগল হেণ্ডেড আহিব বিচাৰে কিবা এনেই ফুৰিবৰ কাৰণে, চ' খোৱা লোৱাৰ কোনো অসুবিধা নাই। ইয়াতে আপোনালোকে ধুনীয়াকৈ খোৱা লোৱা কৰিব পাৰিব, দোকান আছে। আৰু কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, ন' ড্ৰিংক এণ্ড ড্ৰাইভ, অলৱেজ ইউজ ছিট বেল্ট এণ্ড ইউজ হেলমেট। দিছ ইজ ফ্ৰম ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট অফ কোকৰাঝাৰ BTR। চ' এয়া ডিপ্লাই বিলৰ মেইন গেট, বহুত ধুনীয়া পৰিৱেশ ইয়াতে। আৰু ইয়াৰ সন্মুখত পাৰ্কিঙত পূৰা বাছ গাড়ীবিলাক ইয়াতে দেখা পাইছে আপোনালোকে। চ' এয়া পিকনিক লাগি গৈছে। ডিপ্লাই বিলৰ ভিতৰত আমি আহি গ'লোঁ আৰু ইয়াতে যিটো পৰিৱেশ দেখা পাইছোঁ খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখি আছে জেগাবিলাক। ৰাস্তাবিলাক আপোনাক দেখাই আছোঁ, বহুত ধুনীয়া হয়। আৰু আপোনালোকে এইবাৰ যদি পিকনিকত আহে, চ' প্লিজ যোনটো গভৰ্ণমেণ্টৰ গাইডলাইন আছে ফ'ল' কৰিব। ন' ড্ৰিংকিং, ন' লাউড স্পীকাৰ, আৰু ড্ৰাইভ কেয়াৰফুলি কৰিব। বিকজ এই পিকনিকৰ এই ছিজনতে কি হয়, আপোনালোকৰ আনচিন কিছুমান ঘটনাবিলাক হয়, আৰু এই ঘটনাবিলাকৰ কাৰণে বহুত লছ হয়, আমাৰ চবৰে লছ হয় আফটাৰ অল। চ' সেইকাৰণে আপোনালোকে আহিব, ফূৰ্তি কৰিব। চ' আফটাৰ অল নিউ ইয়াৰ, ইটছ নিউ ইয়াৰ, ফূৰ্তি কৰিম আমি চবে, অ'কে? চ' এয়া ডিপ্লাই বিলৰ ৰাস্তা হয়, ইমান নিট এণ্ড ক্লিন, অনবৰতে এইবিলাক পৰিষ্কাৰ কৰি ৰাখে। চ' ইট ইজ ইক' টুৰিজম পিকনিক। চ' ডিপ্লাই বিলত সোমাই আপোনালোকে ইয়াতে ইউৰিনেল পাব। চ' আউটছাইড ৰুপিজ চব লেখা আছে। টয়লেট ফাইন, বাহিৰত টয়লেট কৰিলে আপোনাৰ 150 ফাইন, আৰু যদি আপোনাৰ বাহিৰত ইউৰিনেল কৰে জাষ্ট 100 ৰুপিজ ফাইন। আৰু এনেই ইউৰিনেল ইয়াতে এটা 5 ৰুপিজ আৰু টয়লেট 10 ৰুপিজ। ধুনীয়াকৈ লেখা আছে ইয়াতে। ৰাস্তা আহি পেলাই ডিভাইড হৈ গৈছে, তিনি চাইডে গুচি গৈছে। এছাইড ইফালে ওৱান চাইড ষ্ট্ৰেইট, এনাডাৰ ওৱান ইজ ৰাইট চাইড। চ' ইয়াতে বিউটিফুলি লেখা আছে আই লাভ ডিপ্লাই। বহুত ধুনীয়া লাগিছে এইখন। চ' ইট ইজ লুকিং ভেৰি গুড হিয়াৰ। চ' পৰিৱেশ ইয়াতে বহুত ধুনীয়া হয়। ইয়াতে আপুনি ফুল পাব আৰু স্পেচটো বহুত ডাঙৰ স্পেচ হয়। লগতে ডিপ্লাই বিলখন আছে। চ' ডেটছ ৱাই ইটছ কল্ড ডিপ্লাই বিল। এয়া ঘৰখনৰ ভিতৰৰে আপুনি ডিপ্লাই বিলটোত যাব পাৰিব। তলৰে চিৰি আছে, যাই পেলাই আপুনি ধুনীয়া নদীটো এনজয় কৰিব পাৰিব। আৰু এয়া হৈছে ডিপ্লাই বিল, বহুত ধুনীয়া ডিপ্লাই বিল, পদুম ফুলেৰে ভৰ্তি। আপুনি আহিলে এটা ধুনীয়া পৰিৱেশ ইয়াতে এনজয় কৰিব পাৰিব ডিপ্লাই বিলত। চ' বহুত দিন মূৰত ডিপ্লাই বিলত আহি বহুত ভাল লাগিল। আগৰ যিবিলাক আমাৰ মেমৰিজ আছে, পুৰা মেমৰিজ অলপমান লাইভ হৈ গ'ল। চ' তথাপিও ভাল লাগিছে, বহুত দিন পিছত বহুত ডেভেলপ হৈছে এয়া ডিপ্লাই বিলত। আৰু পিকনিকৰ এইটো মেইন স্পট হয়, ওৱান অফ দ্য মেইন স্পট অফ পিকনিক ইয়াত ইন ডিপ্লাই বিল। আমাৰ এইফালে এটা হেংগিং ব্ৰিজ আছে, সেইটো আপোনালোক দেখাবলৈ লৈ গৈ আছোঁ। আহক আমাৰ লগত হেংগিং ব্ৰিজটো আমি চাই লওঁ। ব্ৰিজখন টেম্পৰাৰী ক্ল'জ কৰি দিয়া হৈছে, কাৰণ ইয়াৰ আগতো কিবা এটা ঘটনা হৈছিল গুজৰাটত। চ' সেইকাৰণে এই ব্ৰিজটো ক্ল'জ কৰি দিয়া হৈছে। বহুত পুৰণা ব্ৰিজ হয়। চ' লোড কেপাচিটিৰ ওপৰত কথা থাকে। চ' ফৰ ছেফটি বন্ধ কৰি দিয়া হৈছে, এইটো বেয়া হোৱা নাই, ভালেই হৈছে। আৰু এয়া ডিপ্লাই বিল আপোনাৰ কমপ্লিট চাইডটো।
ফাষ্ট ফুড চেণ্টাৰ পাব হাছুং চ' দিছ ইজ ৰেষ্টুৰেণ্ট ইয়াতে আপুনি মই দেখাই আছোঁ ৰেষ্টুৰেণ্টটো কেনেকুৱা ইয়াতে চ' ধুনীয়া উডেন চেয়াৰ্ছ চ' ইয়াতে আপোনালোকে গ্ৰিল চিকেন পাব লগত ম'ম' আছে এণ্ড দিছ ইজ ফ্ৰাইড চিকেন ত' মই ৰেষ্টুৰেণ্টটো আপোনালোকক ভিতৰৰ পৰা অলপমান দেখাই দিছোঁ ত' ৰেষ্টুৰেণ্টটো মই ভিতৰৰ পৰা আপোনালোকক অকণমান দেখাই দিছোঁ এয়া নতুন হয় ডিপ্লাই বিলত চ' এয়া নতুন ৰেষ্টুৰেণ্ট হয় ডিপ্লাই বিলত আপোনালোকে আহি যদি আপোনালোকে খোৱা বস্তু নানে ইয়াতে আহি আপোনালোকে এনজয় কৰিব পাৰিব আৰু ইয়াৰ খিৰিকীৰ ছাইড দি মই আপোনাক দেখাই দি আছোঁ কি ধুনীয়া লোকেশ্যন আপোনাৰ বাহিৰত আপোনাৰ ডিপ্লাই যোনটো নদী আছে ডিপ্লাই নদীটো আপুনি দেখা পাব এণ্ড দেটছ ডিপ্লাই ৰিভাৰ ছাইড অফ দিছ ৰেষ্টুৰেণ্ট চ' ইয়াতে মেনু আছে আপোনালোকে দেখিব পাৰিব ইয়াতে প্ৰাইচবিলাক লিখা আছে চ' এয়া আপোনাৰ গছৰ ষ্টেম দি বনোৱা টেবুলৰ চেয়াৰ হয় বহুত ধুনীয়া দেখাত আৰু বহিও বাহিৰত বহি আপোনাৰ যেনে ইক' টুৰিজম যোনটো আপোনাৰ ইয়াতে পিকনিক স্পট গৈছে ইট ছেইম লাইক ডেট ইক' টুৰিজম হয় এইটো তাৰমানে কোনো প্ৰব্লেম নাই বহুত ধুনীয়া জেগা একদম মানে আপোনালোকৰ মানে আহি পেলাই নেচাৰেল যোনটো আপোনাৰ ফিল আছে ভাইবটো আপোনালোকে ইয়াতে পাব ৰেষ্টুৰেণ্টখন অলপ ওপৰত হয় আপোনালোকে ইয়াত বহি চাৰিওফালে এনজয় কৰিব পাৰিব ইয়াতে খাওক আৰু বাহিৰত এনজয় কৰক চ' আহক ডিপ্লাই বিল এনজয় কৰক চ' ফ্ৰেণ্ডছ এই ভিডিঅ'টো এইখিনিতে আমি সামৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু ডিপ্লাই পাৰ্ক ডিপ্লাই বিল যোনটো আছে বহুত ধুনীয়া প্লেচ হয় ইক' টুৰিজম স্পট প্লেচ হয় আৰু বহুত লাউড স্পীকাৰ চাউণ্ড অহাৰ কাৰণে মই ইমান লাইভ ভইচ দিব পৰা নাই মই ভইচ অভাৰ দি দিছোঁ এইখিনিতে মই চাউণ্ড কম পালোঁ সেইকাৰণে মই কৈ আছোঁ বহুত ধুনীয়া জেগা হয় আৰু আমি যেনেকুৱা আগত ভাবিছোঁ ডিপ্লাই বিল কিবা ভয় লগা কিবা আছে এনেকুৱা একো নাই ডিপ্লাই বিলত ভয় লাগিব লগা একোৱে নাই নাথিং টু ফিয়াৰ আপোনাৰ হওক বিন্দাছ হওক আপোনাৰ পিকনিক এনজয় কৰক ইয়াতে আৰু বহুত ধুনীয়া প্লেচ হয় আপোনালোকে আহক আপোনালোকৰ ফেমিলিৰ লগত আহক এনজয় কৰক বহুত ভাল লাগিব আপোনালোকৰ আমাৰ বহুত ভাল লাগিছে কাৰণ আমি আগৰ পৰাই অহা যোৱা আছে বিকজ আমি জানো যে ধুনীয়া প্লেচ হয় চ' এতিয়া বা কি নিউ ইয়াৰ্ছৰ কাৰণে একো স্পেচিয়েল কৰিছে নেকি সেইকাৰণে আমি আহিছিলোঁ মানে ভিডিঅ' কৰিব চ' আমাক চাই ভাল লাগিছে আপোনালোকে আহক এনজয় কৰক আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' ফ্ৰেণ্ডছ এইটো এটা চিৰিজ চলিব যিমান পিকনিক স্পট আছে মই কভাৰ কৰাৰ চেষ্টা কৰিম আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম চ' আশা কৰোঁ আপোনাৰ ভিডিঅ'বিলাক ভাল লাগিব চ' ডু লাইক চেনেল ছাবস্ক্ৰাইব টু মাই চেনেল এইটো মোৰ নতুন চেনেল হয় হুছেইন কাপুল আৰু এখন চেনেল আছে আৰু এখন চেনেল আছে নিকি বেন মই সেইটোও আপোনাৰ ছাবস্ক্ৰাইব কৰিব চ' এই ভিডিঅ'টো আমি এটা সামৰিছোঁ বাই বাই